हेलो गाइज वेलकम टू माय चैनल पुনৰ এক নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ অতি সাধাৰণভাৱে বনোৱা মেগী ৰেচিপি। এই মেগী ৰেচিপিটো বনাবলৈ মেগীখিনি বইল নকৰিও বনাবলৈ পাৰি। আহকচোন আমি কেনেদৰে বনাওঁ চাওঁহি। এয়া মই 2 পেকেট মেগী লৈ লৈছোঁ আৰু এয়া অলপমান কেপচিকাম কাটি লৈছোঁ। এয়া পিঁয়াজ, এয়া জলকীয়া আৰু এইখিনি মই অলপ গোল গোলকৈ পিঁয়াজ কাটি লৈছোঁ। এনেকৈ পিঁয়াজ নাকাটিলেও হয়। আৰু ইয়াত আপুনি বেলেগ বেলেগ চব্জিও ব্যৱহাৰ কৰিব পাৰে। এয়া মই এখন কেৰাহীত ৰিফাইন তেল অলপমান দি দিছোঁ। তেলখিনি ভালকৈ গৰম হোৱাত মই কেঁচা জলকীয়া এটা দি দিছোঁ আৰু ইয়াত কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে লৰাই লওঁ আৰু মই এইখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজিবলৈ দিম। এতিয়া মই ইয়াত অকণমান নিমখ দি দিম সোৱাদ অনুসৰি। মই এইখিনি পুনৰ এবাৰ লৰাই ল'ম। এতিয়া মই ইয়াত অলপমান জলকীয়া গুড়ি আৰু অকণমান হালধি গুড়ি দি দিছোঁ। এইটো অপশ্যনেল হয়, এইটো নিদিলেও হয়। এতিয়া মই ইয়াতে কাটি থোৱা কেপচিকামখিনি দি দিছোঁ। এইখিনিতে ভালদৰে মই লৰাই লওঁ। মই এইখিনি ভালদৰে লৰাই লৈছোঁ। এইখিনি মই এতিয়া ইয়াত মই মেগীখিনি দি দিম। মই মেগীখিনি অলপ ভাঙি লৈছিলোঁ। ইচ্ছা কৰিলে মেগীখিনি গোটা গোটাকৈও দিব পাৰে। মই মেগীখিনি দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে তেলৰ লগত মিলাই লওঁ। আপুনি মেগীখিনিত গাজৰ, বন্ধাকবি, বিলাহী, মটৰ, বিনো দিব পাৰে। মই অতি সাধাৰণভাৱে বনাইছোঁ। এইখিনি মই ভালদৰে লৰাই লওঁ। এইখিনি মই ভালদৰে লৰাই লৈছোঁ। এতিয়া মই ইয়াত অলপমান পানী ব্যৱহাৰ কৰিম, বেছিকৈ নহয়, অকণমান পানী ব্যৱহাৰ কৰিছোঁ। ইয়াত মই সৰু কাপেৰে 2 কাপ জোখৰ পানী দি দিছোঁ। যিহেতু ইয়াত 2টা পেকেটৰ মেগী আছে। এতিয়া মই এইখিনি ভালদৰে লৰাই লওঁ। অলপ সময়ৰ পিছত মই মেগীখিনি সিজি আহিব। এতিয়া মই ইয়াত মছলা পেকেট কেইটা দি দিম। আপোনালোকে ইয়াত অলপ চয়া চচৰো ব্যৱহাৰ কৰিব পাৰে। এইখিনি মই ভালদৰে লৰাই লৈছোঁ আৰু অলপ সময় পিছত মই মেগীখিনি হৈ যাব। অতি সাধাৰণভাৱে বনোৱা হৈছে মেগীখিনি। মেগী প্ৰায় হৈ যায় আৰু অলপ শুকাই ল'ম মই মেগীখিনি। এয়া মই এতিয়া কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। এনেকৈ পিঁয়াজখিনি নিদিলেও হয়। বহুত বহুত ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি দিব। থেংক ইউ।